সময়ৰ বুকুত যুগ যুগান্তৰৰ সাক্ষী হৈ সৃষ্টি হয় ইতিহাস। কালৰ সোঁতত লাহে লাহে নোহোৱা হোৱাৰ মাজতে অসমৰ চুকে কোণে থকা বিভিন্ন তথ্যই আমাক দি যায় অতীতৰ কিছু চিনাকি। আজি আপোনালোকক লৈ আহিছোঁ অতীতৰে তেনে এখন ঠাই, তামৰেশ্বৰ দেৱালয়লৈ। তথ্য অনুযায়ী অসমৰ অন্যতম পৌৰাণিক স্থান তামৰেশ্বৰ দেৱালয়ো ইতিহাসে ঢুকি নোপোৱা দিনতেই স্থাপিত হৈছিল। খৈৰাবাৰীৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ দূৰত্বত ওদালগুৰি জিলাৰ দেউৰিপাৰা গাঁৱত অৱস্থিত এই দেৱালয়খন। এক সুন্দৰ সেউজীয়া পৰিৱেশৰে আৱৰা এই অঞ্চলটো। তথ্য অনুসৰি অতীজতে এই স্থানত এক মন্দিৰ বা দেৱালয় আছিল বুলি অনুমান কৰা হয়। তাত উদ্ধাৰ হোৱা বিভিন্ন ভাস্কৰ্যই ইয়াৰ প্ৰমাণ কৰে। বৰ্তমান নকৈ সজা মন্দিৰৰ চৌপাশত এতিয়াও বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়। ভগ্নাৱশেষসমূহ অপ্ৰণালীবদ্ধভাৱে সংৰক্ষিত হৈ আছে। এনেকৈ থাকিলে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগতেই হওক বা আন কিবা কাৰণতেই হওক ই বিলুপ্ত হৈ যাব বুলি সহজে অনুমান কৰিব পাৰি। এয়া হৈছে তামৰেশ্বৰ দেৱালয়ৰ একেবাৰে ওচৰতে থকা হিৰিম্বা বাথৌ থানচালি। ইয়াৰ সৌন্দৰ্যই মানুহক বিশেষভাৱে আকৰ্ষিত কৰে, যাৰ বাবে দূৰ দূৰণিৰ মানুহৰ ইয়ালৈ আগমন হোৱা দেখা যায়। আহকচোন আমিও ইয়াৰ চৌপাশ এবাৰ দৰ্শন কৰোঁ।